দীঘল চুলিৰ ছোৱালীজনী এটি জিয়াৰ প্ৰেম কাহিনীৰ দ্বিতীয় খণ্ড পাঠ কৰিব লৈছোঁ মই ময়ূৰী শৰ্মা। আমালৈ লিখি পঠিয়াইছে নয়ন নাথে। আল্ট্ৰা বাছখনত লগ পোৱা ছোৱালীজনীৰ লগত মোৰ প্ৰেম হৈছিল, কিন্তু নয়ন কাৰোবাৰ মাতত টোপনিৰ পৰা উচপ খাই উঠিলোঁ মই। টোপনি আহি গৈছিল মোৰ। নাই, একো নাই, আপোনাৰ যাত্ৰা শেষ। হয়তো মোৰ নামিবৰেই হ'ল। তেজপুৰ আহি পালোঁ। মনটো সেমেকি উঠিল। তাইক এৰি থৈ যাবলৈ মন যোৱা নাছিল আৰু ফোন নম্বৰটো বিচাৰিলোঁ। বেয়া নোপোৱা যদি তোমাৰ ফোন নম্বৰটো দিবা নেকি? কিয়? ঠিক আছে, নালাগে, চৰি। মনতে ভাবিলোঁ যেনেডাল চেলিব্ৰিটিহে সাধাৰণ ফোন নম্বৰটো বিচৰাটো প্ৰশ্ন কৰে। কিয়? যেন তাইৰ হৃদয়খনহে বিচাৰিছোঁ একেবাৰে। মই হাতত বেগটো ল'লোঁ আৰু তাইৰ ফালে নোচোৱাকৈ গাড়ীৰ পৰা নামি আহিলোঁ। নয়ন, প্লিজ 1 মিনিট ৰখাচোন। পাছলৈ ঘূৰি চাই দেখিলোঁ তাই মোলৈ কাগজৰ টুকুৰা এটা আগবঢ়াই দিছে। এইটো লওক নয়ন, মোৰ ফোন নম্বৰ। আপুনি সঁচাকৈয়ে কিন্তু বৰ অভিমানী। মোৰ মুখেৰে এটা মিচিকীয়া হাঁহি নিকৰি তাই আকৌ ক'লে, অভিমানী ল'ৰাবোৰ মোৰ কিন্তু বহুত ভাল লাগে। আহিছোঁ তুলিকা, মই ক'লোঁ তাইলৈ চাই, পুনৰ হাঁহি এটা মাৰি। নাজানো কিয় জানো নিহাৰিকাৰ ঠাই কুকুৰা আহি পায়ো তুলিকাক মোৰ একেবাৰে এৰিবলৈ মন যোৱা নাছিল। মনতে ভাবিছিলোঁ এনেকৈ আৰু এইটো জন্মত তুলিকাক লগ পামনে? তাইক লগ পাম জানো? মই বিচৰা ধৰণে তুলিকাই মানি ল'ব জানো? নে তুলিকাই মোক পাগল বুলিহে ভাবি ল'ব? মনত বহুতো প্ৰশ্ন ভাসি উঠিল। তুলিকা, কি? তোমাক ক'ব বিচৰা কথাখিনি ক'ব নোৱাৰিলোঁ। এনেতে তাই মাত লগালে। কি বাৰু? ৰৈ গ'ল যে, কওকচোন। তোমাক মানে পুনৰ ৰৈ গ'লোঁ মই। কওক আকৌ। তোমাৰ চুলিখিনি মোৰ বৰ ভাল লাগিছে তুলিকা। হয় নেকি? ধন্যবাদ। তাই মিচিকীয়া হাঁহিৰে মোলৈ চাই ক'লে, বহুত চেষ্টা কৰিও তুলিকা তোমাক মোৰ ভাল লাগে। আই লাভ ইউ বুলি ক'বই নোৱাৰিলোঁ। তাই বাছখনত উঠিবলৈ আগবাঢ়িল। ইপিনে আমি দুয়ো ভালেখিনি সময় এনেকৈ ৰখি থকা দেখি গাড়ীৰ পৰাই আহক বাইদেউ আহক বুলি কণ্ডাক্টৰজনে চিঞৰি আছে। মই পাছফালৰ পৰাই মোৰ মোবাইলৰ কেমেৰাৰে তাইৰ মৰম লগা চুলিকোছাৰ ফটো এখন আবদ্ধ কৰিলোঁ আৰু মই নিজক নিজে কৈ উঠিলোঁ, ৱাহ, কি অপূৰ্ব। আই লাভ ইউ তুলিকা। তুলিকা গাড়ীত উঠাৰ পিছতে গাড়ীখন চলিল আৰু তাই খিৰিকীলে মোলৈ চাই হাত জোকাৰি গ'লগৈ আৰু ময়ো হাত জোকাৰিলোঁ। মোবাইলটোত নিহাৰিকাৰ নম্বৰ ডায়েল কৰিলোঁ। ফোন লাগিল, অথচ নিহাৰিকাই ফোন ৰিচিভ নকৰিলে। হঠাৎ পিছফালে কাৰোবাৰ হাতৰ স্পৰ্শত ঘূৰি চাই
নিহাৰিকাক দেখি অবাক হ'লোঁ। নিহাৰিকাই যে ইমান সময় মই গৈ আছোঁ বুলি অপেক্ষা কৰি থাকিব সপোনতো ভবা নাছিলোঁ। আনকি তাইও মোক কোৱা নাছিল। তাই মাত লগালে, হাই মহাৰাজ, কোন হয় এইজনী? অপেশ্বৰী হ'ব লগানে? বাছত লগ পোৱা চেনি। মোৰ লাজ লাগিল, যদিও একো কথা লুকুৱাব নোৱাৰিলোঁ আৰু সকলো কথা নিহাৰিকাৰ ঘৰ নোপোৱালৈকে বাটত কৈ কৈ গৈ থাকিলে। আগলৈ তুলিকাই ইউজ নকৰা নম্বৰ নিদিলেতো মোক, কিন্তু হোৱাটছএপত থকাও নেদেখিলোঁ। নাম্বাৰটো ছেভ কৰিলোঁ। দীঘল চুলিৰ ছোৱালীজনীৰ প্ৰেম কাহিনীৰ কিছু অংশ আগবঢ়াই দিম আমি তৃতীয় খণ্ডত। ধন্যবাদেৰে আটাইলৈ। দীঘল চুলিৰ ছোৱালীজনী